गोजोन्थों नोंथांमोनखौ आंनि गोसो गोरबोजों बरायनानै लाग्रोनाय थाबाय। बे समाव नोंथांमोननि गेजेराव आङो बेखौनो बुंनो सानदों, जोंनि बिटिआरनि सिएम प्रमद बर' बिथाङा माखासे बाथ्रा बुंनायखौ जों नुनो मोन्दों। नैबे माखासे हालुवाफोरब्रा मावनानै जाग्रा सुबुंफोरनो माखासे अनसुंथाइ होनो थाखाय बिथांनि माखासे फोसावनायखौ नोंथांमोननो दामनानै होनाय जागोन। नोंथांमोना बिथांनि बुंनायखौ नुनो मोनगोन गावनि तामुलपुर एरियायावहाय बेसेबां होनो नागिरदों आरो क'क्राझारावहाय बेसेबां होनो नागिरदों, बिथाङा बेसेबां सेल्फिस आरो बिथाङा जे बुंदों नैबे अनसुंथाइखौ 2026 मायथाइयाव, दा बिथाङानो नैबेयावहाय सरकारा थागोन ना थाया बुंनो हाया। बिथाङा 2026 मायथाइ आसा खालामनानै जे टारगेट खालामनानै बाथ्राखौ बिथाङा बुंहरदों, जेन' गावनो भट होनानै जेन' गाव सिट मोनबावो बा गावनि सरकार थाबावो, बेखौ दिनै नोजोर लाखिनानै बिथांनि बाथ्रा बुंनायखौ लब देखायहरनायखौ दिन्थिहरनायखौ जोङो नुनो मोन्दों। बिथांनि बाथ्राखौ नोंथांमोनहा खोनासंनायनि गेजेरजोंहाय कमेन्ट खालामहर। बिथाङा आसा खालामबावनानै दङ फैबाय थागोन नैबेवहाय बिटिसि इलेक्सनाव बिथाङा देरहानानै सिट जाबावनायनि मोनसे सिमां बा सरकार दाबावनायनि मोनसे सिमांखौ जोङो नुहरदों। रायजो राजाफोर नोंथांमोनहा माबायदि नुहरदों बुंहर। दे नैबे थांनाय साराय सारि बोसोरनि गेजेरावहाय बा नैबे 5 बोसोरानो जोबनानै थांबाय, बे समावहाय बिथाङा हालुवाफोरनि अभाब अभिजग बा गोनांथिफोरखौ सानाखै नामा? बे मोनसे गेदेर कुइसन फैदों। नोंथांमोना मा मोन्दांथिदों बेखौ नोंथांमोना कमेन्ट खालामहर। दिनै प्रमद बर' बिथाङा नोंथांमोननो बा जोंनि माखासे हालुवाफोरनो मा होनो थाखाय प्लान पलिसि लादों आरो माबायदियै बिथाङा फोसावनायखौ नोंथांमोना खोनासंनानै नाय। नदीर পৰা ফৰেষ্ট অঞ্চলত যায় নলা কাটি পেলাই তেখেতসকলে পানী আনে। যদি নদীতে পানী নাই, চৰ্চতে পানী নাই, তেখেতসকলে সেই খেতিটো কৰিব নোৱাৰে। আৰু ৰেইন হাৰ্ভেষ্টিং চিষ্টেম আমাৰ বহুত জাগাত নাই। দক্ষিণ অঞ্চলত আমাৰ পুখুৰী আছে, ৰেইন হাৰ্ভেষ্টিং চিষ্টেম আছে, আৰু যোনে নলীৰ পৰা ডঙৰ পৰা নদীৰ পৰা ডিপেণ্ড কৰিব লগা নহয়, সেই অঞ্চলত তেখেতসকলে বিভিন্ন প্ৰকাৰে খেতিবিলাক কৰি আছে। তেখেতসকলৰ ক'ৰবা পুখুৰী বা কোনোবা ল' অঞ্চলত পানীবিলাক একবাৰ বৰষুণ দিলে এইটো পানী ৰৈ যায়। তো এতিয়া আজি মই জাহাৰবাৰী অঞ্চললৈ গৈছিলোঁ আৰু তাত ফাৰ্মাৰসকলে কৈছে যে 15 আগষ্টৰ ভিতৰত যদি খেতি কৰিব নোৱাৰে, খালী খেতিৰ কাৰণে আৰু টাইম নাই। যদি বৰষুণো দিয়ে 15 আগষ্টৰ পিছত বা আগত সেইখিনি সময়ত যদি খেতিটো কৰিবও পাৰে, তেতিয়া যদি ইমিডিয়েট আফটাৰ মানে প্লেণ্টেশ্যন বা ধানটো ৰোৱাৰ পিছত যদি বৰষুণ নাহে, এই ধানবিলাক মৰি যাব আৰু তাত বহুত জংঘল গজি পেলাই ধানটো নষ্ট হ'ব। তো সেইকাৰণে আমি আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ লগত আলোচনা কৰি ইতিমধ্যে আমাৰ 69,000 ফাৰ্মাৰ এফেক্টেড হৈছে, কিন্তু এতিয়া আমি ৰেডি আছোঁ 1,66,000 ফাৰ্মাৰক হেল্প কৰিবলৈ, মানে সহায় কৰিবলৈ। আমি অহা 5 দিনৰ ভিতৰত আমাৰ প্ৰত্যেকটো আমাৰ এডিঅ' অফিচত, আমাৰ এগ্ৰিকালচাৰ অফিচবিলাকত, AEO অফিচ, ADO অফিচবিলাক, AEA অফিচবিলাকত আমি কি কৰিম, আমি কিছুমান ফৰ্মেট প্ৰদান কৰিম। তাত খেতিয়কসকলে ডিটেইলছ দিব লাগিব, ডেম'গ্ৰাফিক ডিটেইলছ, ফাৰ্মাৰৰ কি আছে কি নাই, এইটো অফিচে দিব। কণ্টেক্ট ডিটেইলছ, লেণ্ড ডিটেইলছ, এক্সিষ্টিং ক্ৰপ কিবা আছিল নেকি, আৰু এক্সটেণ্ট অফ এফেক্টেড বাই ড্ৰট কিমান এৰিয়া হৈছে, ইৰিগেশ্যন ফেচিলিটি আছেনে নাই, এভেইলেবল ৱাটাৰ চ'ৰ্চ আছেনে নাই, আৰু ইণ্টাৰেষ্টেড টু গ্ৰ' দ্য ফলোয়িং ক্ৰপছ, কি খেতি কৰিবলৈ তেখেতসকলৰ ইচ্ছা আছে। আমাৰ তাত এভেইলেবল আছে এগ্ৰিকালচাৰ কিটবিলাক, আমি 17,000 ফাৰ্মাৰক দিব পাৰোঁ। স্প্ৰে মেচিন আমি 5,000ক দিব পাৰোঁ। আলু খেতি কৰিবলৈ 16,000 ফাৰ্মাৰক আমি এতিয়া সহায় কৰিব পাৰোঁ। মাকৈ খেতি কৰিবলৈ 25,000 ফাৰ্মাৰক আমি সহায় কৰিব পাৰোঁ। আৰু ভেৰিয়াছ চিডছ প্লেণ্টিং মেটেৰিয়েলছ 50,000ক আমি দিব পাৰোঁ। মিনি পাৱাৰ উইডাৰ আমি 1,000ক দিব পাৰোঁ। মাছৰুম কিট 3,000ক দিব পাৰোঁ। পালছ দালি খেতি কৰিবলৈ 10,000 ফাৰ্মাৰক আমি খেতি কৰিব পাৰোঁ। আৰু বিভিন্ন মছলাজাতীয় খেতি কৰিবলৈ 6,000 ফাৰ্মাৰক আমি সহায় কৰিব পাৰোঁ। আৰু গোটেই 3,000 পাম্প ছেট আমি খেতিয়কসকলক দিব পাৰোঁ। গতিকে 1,66,600 ফাৰ্মাৰক আমি এতিয়া সহায় কৰিব পাৰোঁ। বিভিন্ন প্ৰকাৰে চৰকাৰে এইখিনি সহায় আগবঢ়াব। গতিকে য'ত য'ত আমাৰ খেতিয়কসকলে খালী খেতি কৰিবলৈ আৰু বেছি মানে পৰিৱেশ নাই, সেইসকলে নিজৰ নিজৰ ওচৰৰ আমাৰ এগ্ৰিকালচাৰ অফিচত গৈ পেলাই অহা 5 দিনৰ পিছত
5 দিনৰ ভিতৰত আমি গোটেই ষ্ট্ৰীমলাইন কৰিম 5 দিনৰ পিছত নিজৰ নিজৰ অফিচত গৈ পেলাই এই ফৰ্মবিলাক ল'ব পাৰিব এপ্লাই কৰিব পাৰিব আৰু এই আমি দিয়া যেটো লিষ্ট আছে এই লিষ্টৰ ভিতৰত 11টা আমি লিষ্ট দিছো ইয়াৰ ভিতৰত আমাৰ 6-7টা বিভিন্ন সিটস আছে এই সিটস বিলাক এই বীজ বিলাক লৈ পেলাই আমাৰ ফাৰ্মাৰ সকলে সেকেন্ড ক্ৰপত ইমিডিয়েটলি যাব পাৰিব আমি ৰবি শস্যৰ টাইম আহি আছে কিন্তু খালি শস্যৰ পিছত ৰবি শস্যৰ এই মাজৰ সময়ত যিখিনি আমাৰ সময় আছে এইখিনি সময়ত যদি কোনবা ফাৰ্মাৰে কিবা বিচাৰে ডালি খেতি কৰিব বিচাৰে মাহ খেতি কৰিব বিচাৰে মাকৈ খেতি কৰিব বিচাৰে কোনবা মানে আমাৰ কি আছে তিল খেতি কৰিব বিচাৰে এই সকলে আমাৰ অফিচাৰৰ লগত যোগাযোগ কৰি সোনকালে এই সুবিধাটো ল'ব পাৰে কোকৰাঝাৰৰ সাংবাদিক সকল মই আপোনালোকক ধন্যবাদ জনাইছো আমাৰ এই 2025 যেটো বছৰ এই বছৰত কিছুমান ভাল ভাল খবৰৰ লগত আমাৰ কিছুমান দুখৰ খবৰো আছে আৰু আজি যেটো আমি আপোনালোকক ক'বলৈ বিচাৰিছো যে এইটো অলপ দুখৰ খবৰ যেটো নেকি বডলেণ্ডৰ আমাৰ যেটো 5টা জিলা আছে আৰু ৰেভিনিউ সাৰ্কেল ইয়াত 18টা আছে আৰু এগ্ৰিকালচাৰৰ যেটো এডিও সাৰ্কেল বুলি কোৱা হয় আমাৰ এটো 46 আছে এই 18টা সাৰ্কেল আৰু যেটো আমাৰ 46 এডিওৰ আন্ডাৰত এইবাৰৰ যেটো ৰেইনফল হেতু মই আপোনালোকৰ আগত ক'ব বিচাৰিছো কাৰণ খালি খেতি শেষ হ'বলৈ গৈ আছে টাইম বহুত জায়গাত বৰষুণ দিয়া নাই এই বৰষুণ নিদিয়াৰ ফলত বহুত খেতিয়কসকলে খেতি কৰিব পৰা নাই আৰু আমাৰ অঞ্চলটো আপোনালোকে জানে এটো ইন্ডাষ্ট্ৰিয়েল এৰিয়া নহয় আৰু ডাঙৰ ডাঙৰ টাউনশিপ নাই যত মানুহবিলাকে বিভিন্ন কাম কৰি খাব পাৰে এটো ম্যাক্সিমাম খেতিৰ ওপৰতে নিৰ্ভৰ কৰে কিছুমানৰ মাটি আছে কিছুমানৰ মাটি নাই যি সকলৰ মাটি আছে তেখেত সকলে খেতি কৰে বহুত মানুহ আছে ইহঁতৰ মাটি নাই বাট দে আৰ অলসো ফাৰ্মাৰ কাৰণ ইহঁতেও ফাৰ্মিঙৰ কাৰণে আমাৰ মাটি থকা ফাৰ্মাৰ সকলক তেখেত সকলে সহায় কৰে আৰু তাৰ পৰা উপাৰ্জনটো তেখেত সকলে পায় তো এই বছৰ আমাৰ যেটো আছে নরমাল যেটো ৰেইনফল হয় আমাৰ বাক্সা তামুলপুৰত 967 মিলিমিটাৰ চিৰাঙত 1398 মিলিমিটাৰ কোকৰাঝাৰত 721 মিলিমিটাৰ আৰু উদালগুৰিত 825 মিলিমিটাৰ যেটো ৰেইনফল এই ৰেইনফলটো এইবাৰ বহুত ডিফিচিট হৈছে বিশেষকৈ আমাৰ বাক্সা আৰু তামুলপুৰত 72% আমাৰ বৰষুণ এইবাৰ কম দিছে চিৰাঙত আমাৰ 62% বৰষুণ কম দিছে কোকৰাঝাৰত 59% আমাৰ বৰষুণ কম দিছে আৰু উদালগুৰিত আমাৰ 39% আমাৰ বৰষুণ কম দিছে ইয়াৰ ফলত আমাৰ টোটালি ভিলেজ গাঁও হিচাপে এফেক্টেড হৈছে পুরা গাঁও নহয় কিছুমানত পার্সিয়াল ভিলেজও আছে বাট 1541 ভিলেজ 1541 খন গাঁও আমাৰ ইয়াত ডাইৰেক্টলি এফেক্টেড হৈছে আৰু ফ্যামিলি হিচাপে চাবলৈ গলে প্ৰায় 70000 হয় 69085 ফ্যামিলি ইয়াত ডাইৰেক্টলি এই ড্ৰটৰ দ্বাৰা এফেক্ট হৈছে মানে তেখেত সকলে খেতি কৰিব পৰা নাই ইয়াৰ ভিতৰত আমাৰ যেটো শালি খেতি আছিল ইয়াৰ কঠিয়া আমাৰ প্ৰায় 2301 হেক্টৰ কঠিয়া আমাৰ নষ্ট হৈছে আৰু ধান ৰুৱা যত অলৰেডি ৰুইছে তাত 22304 হেক্টৰ আমাৰ ধান ৰুৱা ধানো আমাৰ নষ্ট হৈছে গতিকে আজি টোটাল এফেক্টেড যেটো আমি চাবলৈ যাও এটো আমাৰ প্ৰায় 24618 হেক্টৰ মাটি আমাৰ এফেক্টেড হৈছে তো এই কারণে আজি আমি প্ৰেছ মিটটো এই কারণে কৰিলো যি সকল ফাৰ্মাৰে খেতিৰ বাহিৰে বেলেগ উপাৰ্জন নাই আৰু তেখেত সকলে খেতিটো কৰিব নোৱাৰিলে অলপমান ফ্ৰাষ্ট্ৰেচন হয় আৰু বহুত চিন্তিত হয় বহুতে বাহিৰত কাম কৰিবলৈ যায় তো যোৱা 4টা বছৰ আমাৰ চৰকাৰৰ কাৰ্যকালত আমি এগ্ৰিকালচাৰটো বহুত প্ৰাধান্য দি আহিছো আৰু বিভিন্ন সময়ত মই আপোনালোকক জনাই আহিছো 2019 আৰু 20 এই বছৰৰ আমাৰ এগ্ৰিকালচাৰৰ যেটো ট্ৰানজেকশন উপাৰ্জন
তাত আছিলে 1900 crore। নেক্সট বছৰৰ কাৰণে আমি যেটো আমাৰ সোলাৰ পাম্প আছে ইটোৰ কাৰণে আমি কাম কৰি আছো। আমাৰ যেটো কেন্দ্ৰ চৰকাৰৰ আঁচনি আছে এই আঁচনিবিলাকো আমি ট্ৰাই কৰিছোঁ। RKVI থ্ৰুদিও আমি ট্ৰাই কৰিছোঁ। বিভিন্ন আঁচনিবিলাক আনি পেলাই আমি কেনেকৈ খেতিটো কৰিব পৰা যায় এই উত্তৰ অঞ্চলত ইয়াৰ কাৰণে ইৰিগেশ্যন ফেচিলিটিটো এভেইলেবল কৰিবৰ কাৰণে অহা বছৰৰ কাৰণে